আজি ৰাতিপুৱা এই চোতালত চাউল মেলি দিছে আৰু চাউলকেইটা ৰখি মই এখন কিতাপ পঢ়ি আছো। এই কিতাপখন হৈছে অনুৰাধা শৰ্মা পূজাৰী বাইদেউৰ নাহৰৰ নিৰিবিলি চাহ। মই পিছে কিতাপ পঢ়ি বহুত যদিও ভাল নাপাওঁ, কিন্তু উপন্যাসবিলাক পঢ়ি মই বহুত ভাল পাওঁ। আপোনালোকে বাৰু কিতাপ পঢ়ি ভাল পায়নে? কমেণ্ট কৰি জনাবচোন। তাৰ পিছত এয়া ককাই মাছ লৈ আহি পালে আৰু ককাই এতিয়া মাছৰ বাকলি গুচাই আছে। আৰু এইফালে ডাঙৰ খুৰাই কাটি আছে ছাগলী মাংস আৰু এইফালে আছে দুটুকুৰাই হাঁহৰ মাংস। আৰু এইফালে ককাৰো মাছ কটা হৈ গ'ল। আৰু এয়া খুৰীমাই বনাই আছে নাৰিকলৰ পিঠা। তাৰ পিছত এয়া আকৌ ককাই বাঁহ কাটিব লৈছে চুঙা পিঠাৰ কাৰণে। সকলোকে ভোগালী বিহুৰ শুভেচ্ছা জনালো। আপোনালোকৰ বাৰু ভোগালী বিহুৰ প্ৰস্তুতি কেনেকুৱা চলিছে? আৰু এয়া চুঙা পিঠাৰ কাৰণে প্ৰস্তুতি আৰম্ভ কৰা হ'ল আমাৰ। চুঙা পিঠা অবিহনে ভোগালী বিহুটো আধৰুৱা নহয় জানো? আৰু এইফালে খুৰীমাই চুঙা পিঠাত জুই দিলে আৰু খুৰীমা আৰু মই দুয়োটাই লগ লাগি চুঙা পিঠা পুৰিলো। আৰু এতিয়া আমাৰ চুঙা পিঠা পুৰা হৈ গ'ল। আৰু এইফালে আমাৰ মাছ মাংস বনাবলৈ আৰম্ভ কৰিলে। আৰু এইফালে টুটুখুৰাই চাহৰ লগত পিঠাৰ জুতি লৈ আছে। আৰু এইফালে ককাই মাছ ভাজিবলৈ আৰম্ভ কৰিলে। আৰু মই এতিয়া ৰখি আছো ভাজা মাংসৰ কাৰণে। তাৰ পিছত টুটুখুৰা মই আৰু